We're gonna keep it low key, keep it softly spoken, with no strings. We're gonna keep it low key, keep it softly spoken, with no strings tying you to me. I'm happy in your company with no emotion, 'cause my love deserves to be free. I never wanna look at a house in the garden, I never wanna lock you down. I know you're not mine, it's just my turn, but we can still have fun for now. You told me you don't really do commitment, trust me, consider your message received. When you said you couldn't take us too seriously, I must admit I was relieved. 'Cause I never wanna play happy families with you, but I like having you around. I'm fully aware this is a flash in the pan, but we can still have fun for now. Stop paying so much attention, and when you're moving. আমি আহি পালো পিকনিক স্পট। এতিয়া আমি বঢ়িয়াকৈ একচুৱেলি আমাৰ লেট হৈ গৈছে, এতিয়া 4টা বাজিল। আমি এতিয়া 1 ঘণ্টাৰ ভিতৰত খাই যাব লাগিব। আমি বহুত জলদি আহিছোঁ নচপন ৰেডি, আমাৰ ৰান্ধনি ফালে ৰেডি। ৰাজীৱৰ টেনশ্যন, কাৰণ বহুত দেৰি হৈ গৈছে ইতিমধ্যে 4টা বাজি গ'ল। এখন তাত টেনশ্যন হৈছে 5টা বজাৰ আগত খানা ৰেডি দিব লাগিব আমাক, সেইটো কাৰণে টেনশ্যন লৈ আছোঁ। যোনদিকে যাওঁ পাই গ'লো চাওক, খৰি লৈ অহা নাই যিহেতু, এতিয়া খৰিটো ল'ব লাগিব। ইয়াতে আমাৰ অলপ লেট হৈ গ'ল আৰু পিছপথে বেয়া লগা নাই। চ' আপোনালোকে চাওক, দেখাই আছোঁ আপোনাক, পিছপথ দেখাই আছোঁ। Keep it low key, keep it softly spoken, with no strings tying you to me. I'm happy in your company with no emotion, 'cause my love deserves to be free. I never wanna look at a house in the garden, I never wanna lock you down. I know you're not mine, it's just my turn, but we can still have fun for now. Told me you don't really do commitment, trust me. মাংস লৈ আনা নাই? মাংস নাই, মাৰামাৰি হৈ যাব। We're gonna keep it low key, keep it softly spoken, with no strings tying you to me. I'm happy in your company with no emotion, 'cause my love deserves. মাজনীয়ে পুৰা পিঁয়াজ কাটাত ব্যস্ত, এই পিঁয়াজ কাটিছে তাই। বঢ়িয়া, সোনকালে খানা হ'ব লাগিব দেই, নহ'লে কিন্তু নহ'ব। এই আমাৰ পিঁয়াজ আৰু বাকীবিলাক আমাৰ প্লেচ এইটো হৈ গ'ল ৰেডি। প্লেচ ৰেডি, আৰু আমি কম দিনা টাইমতে হৈ যাব আমাৰ। একচুৱেলি আহোঁতে আমাৰ লেট হ'ল অলপ, আৰু আমি আহি পাইছোঁ 4টা বজাত। আৰু যিহেতু পিকনিক স্পট জানে 5টাত বন্ধ হৈ যায়, আমি জলদি বনাম আৰু যাম। আৰু মই দেখাই আছোঁ আমাৰ কৰ্মকৰ্তাসকলে কেনেকৈ কাম কৰি আছে, মই দেখাই আছোঁ। আমাৰ কৰ্মকৰ্তাসকল তেওঁলোকে খানাৰ পূৰা ধোৱা মজা চব কৰি আছে। তেওঁক লৈ আহিছোঁ, একচুৱেলি আমি অলপমান বাজেটত লৈ আহিছোঁ। দাদা আপোনাৰ হাজিৰা কিমানত লৈ আহিছোঁ আমি? তেওঁক হাজিৰাত অনা হৈছে, তেওঁ এইয়া তেওঁকো হাজিৰাত লৈ আহিছে, অলপ কম দামত পোৱা গৈছে বাৰু। চৰকাৰী কামত মাতি লাভ নাই। ত' প্লেচ বহুত ধুনীয়া প্লেচ, আৰু এইটো চাওক
বহুত ধুনীয়া প্লেচ ওচৰতে নদী আছে নদীৰ ওচৰতে খাব পাৰি এয়া এখন নদী প্ৰায় ফালে নিজৰাবিলাক আছে এইবিলাক চাওক এইবিলাক নিজৰা আছে পূৰা চাৰিওফালে পিকনিক এখন ব্ৰিজ আছে বঢ়িয়া আছে এখন ব্ৰিজ আছে এইখন মানুহবিলাক আহি আছে গৈ আছে এইবিলাক ব্ৰিজ আছে এতিয়া বঢ়িয়া চলতে গোটেই কাজল লাগিলে এতিয়া কাজলখিনি বঢ়িয়া ধুই লওঁ পানী ওচৰতে আছে এইটো বঢ়িয়াকৈ ধুই লওঁ এইটো চাওক পানীৰ ওচৰতে বঢ়িয়াকৈ থ'ব পাৰিম ইয়াতে এয়া পানী বঢ়িয়া একদম আৰু এনেকুৱা বনভোজস্থলীত এনেকুৱা পানী লৰা মজাটো বেলেগ কি কম ক তোৰ ডিউটি হৈ গ'ল পইচা খৰচা ইয়াৰ পৰা ধৰণৰ পানী আমি লৈ গৈ আছোঁ পানী গড়ে আছে No emotion, 'cause my love deserves to be free. I never wanna look at a house in the garden. I never wanna lock you down. I know you're not mine, it's just my turn, but we can still have fun for now. খাই থকা জেগাটো হৈছে এইটো আমি ইয়াতে খাই আছোঁ গোটেইকেইটা বহি আছে ইয়াতে ফোন কৰিবি ভাই মোবাইলটো কিন্তু ভাংচা বহুত বেয়া কৰিছা দেই ভাই জিন্দগীত একো কৰা নাছিলোঁ মোবাইল ভাঙা কাৰণ হ'ব তো আমাৰ ৰমজানে বনাই আছে দালি ধুই আছে পিঁয়াজ কাটি আছে ইফালে বেয়া কৰিছে আমাক ভিডিঅ' বনাই মানে দিছা তাৰ এইটো হৈছে এটা ধুনীয়া ৱাটাৰফল চাওক এইটো কি বঢ়িয়া ৱাটাৰফল চাওক একদম তাপৰ পানী আহিছে গা ধুব পাৰি ইয়াতে আমি বাৰু দেৰি হোৱাৰ কাৰণে গা নুধোঁ ইয়াতো এইবিলাক পানী চাওক ৱাটাৰফল ইয়াত মজা একদম পূৰা পথৰ চথৰ আছে এইবিলাক টাউল চাউল লৈ ইয়াত বঢ়িয়া গা ধুব পাৰিব ইয়াতে চাওক কিমান ধুনীয়া ৱাটাৰফল চাওক আপোনালোকে কোনো খানাৰ প্লেনিং কৰি নাহে তেতিয়াহ'লে ইয়াত এনেকুৱা ধৰণৰ এখন বন্ধু ধাবা আছে এখন ধাবা ইয়াতে পায় আপোনালোকৰ গোটেইখিনি বস্তু পায় কিবা কিবি তাতে খাই হ'লেও যাব পাৰিব এখন বন্ধু ধাবা এইখন চাওক কপিলি বন্ধু ধাবা ধাবা খাব পৰা দোকান বজাৰ আছে ইয়াত বস্তু কিনিব পাৰিব ইমান প্ৰব্লেম নাই খৰি চৰি পাই যায় ইয়াত গোটেইখিনি পাই যায় যিহেতু লেটকৈ আহিছিলোঁ কেনে খানাটো লেট হৈ গ'ল এতিয়া 6টা বাজিল আৰু কোনো নাই ইয়াৰ পিকনিক স্পট আমি কেইটাই খানা খাই আছোঁ আমি যাব ওলালোঁ আৰু এতিয়া আমাৰ এণ্ডিং হৈ গ'ল ভাত চাত ঠিকে খাই ল'লোঁ অলপ দেৰি হ'ল 6:30 হৈ গ'ল আৰু এতিয়া দিনত বহুত ৰাতি হৈ যায় যিহেতু চ' আমি গাড়ী লাইট জ্বলাই কিনে খাইছোঁ আৰু চাওক পিছফালে একো দেখা নাপায় এইবিলাক চাওক একো নাই চাওক ইয়াতে গাড়ী চব ৰেডি কৰি আছে চ' আমি গাড়ী ৰেডি কৰিম আৰু এতিয়া যাম আৰু লগতে এপাক নাচি যাম আমি So guys, finally finish ইমানতে হ'ল ব্লগ আৰু লগ পাম আগৰ ব্লগত বাই বাই